everyone, welcome to my YouTube channel. আপোনালোকে কেতিয়াবা বাৰু জুইত মাংস বনাই খাই পাইছেনে? খাই চাবচোন, গেছত বনোৱাতকৈ টেষ্টটো অলপ বেলেগ হয়। তাৰ কাৰণে আমি এতিয়া অলপ মছলাখিনি গোটেইকেইটা পেকেট বাকি লৈছোঁ আৰু তাৰপিছত মাংস লৈছোঁ 1 কেজি মান। তাৰপিছত আলু কাটি লৈছোঁ আমি, আলু আৰু পিঁয়াজ, আৰু লগতে আমি তেজপাতো লৈ লৈছোঁ আৰু জলকীয়াটো লাগিবই। তাৰপিছত আমি জুইখিনি জ্বলাই লৈছোঁ চৌকাত। তাৰপিছত আমি কেৰাহীটো অলপ গৰম হ'বলৈ দিম। এয়া দেখিছেনে, কেৰাহীটো গৰম হৈছে লাহে লাহে। তাৰপিছত আমি কেৰাহীটোত তেল দিছোঁ, তেলখিনি গৰম হ'বলৈ দিম। এয়া তেল গৰম হৈ আছে। তাৰপিছত যেতিয়া তেলখিনি গৰম হ'ব, আমি লাহেকৈ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এয়া আমি পিঁয়াজখিনি দি লৈছোঁ। তাৰপিছত পিঁয়াজখিনি আমি লৰাই দিম আৰু ভাজিম যেতিয়ালৈকে সেইটো অলপ গুলপীয়া ধৰণৰ কালাৰ নহয়। তেজপাতকেইটাও আমি দি দিছোঁ লগতে, পিঁয়াজখিনিৰ লগতে। তাৰপিছত আমি অলপমান জিৰা দি দিছোঁ, জিৰা জালুক, লগতে পাঁচফোৰণো দি লৈছোঁ আমি, আৰু এচামুচ চেনি দিছোঁ কালাৰ আহিবৰ কাৰণে। তাৰপিছত আমি ভালদৰে লৰাই দিছোঁ। তাৰপিছত আদা নহৰু পেষ্টখিনি আমি দি লৈছোঁ আগতীয়াকৈ। এতিয়া আমি লৰাই দিছোঁ অলপ। পাঁচ মিনিটমান এনেদৰে লৰাই থাকিব। তাৰপিছত আমি কাটি থোৱা মাংসখিনি, ব্ৰইলাৰৰ মাংসখিনি দি দিছোঁ। তাৰপিছত আমি লৰাই দিছোঁ, লৰাই অলপ টাইম থৈ দিছোঁ। তাৰপিছত মছলাখিনি আমি যিটো বাতিত লৈ লৈছিলোঁ, সেইখিনি মছলাখিনি আমি দি দিলোঁ এতিয়া। তাৰপিছত আমি লৰাই দিছোঁ। এতিয়া আমি এইখিনি শুকান জলকীয়াৰ আমি পিচি লৈছিলোঁ। তাৰপিছত এইখিনি দি দিছোঁ ইয়াত। তাৰপিছত আমি আলুখিনি অলপ অলপকৈ দিম। আলুখিনি দি আমি গোটেইখিনি অলপ লৰাই দিম। তাৰপিছত ভাজি লাগিবলৈ আমি দিম আৰু মাজে মাজে লৰাইও থাকিম। তাৰপিছত অলপ আমি পানী দি দিছোঁ। এয়া দেখিছেনে, কালাৰটো বৰ ধুনীয়া হৈছে। এতিয়া আমাৰ ৰেডি হৈ গ'ল মাংস।